हाय फ्रेंड, वेलकम बैक टू माय यूट्यूब चैनल। हैप्पी दुर्गा पूजा। आज दुर्गा पूजा चलि আছে এতিয়া আৰু মই আছোঁ এতিয়া মাছবোৰত এনে পূজা কৰিব এইখিনি আহিছোঁ মন্দিৰত। তো আপোনালোকক অলপ দেখাই দিম ভাবিলোঁ। এইবাৰতো অন্য বছৰৰ দৰে আৰু পূজা চূজাত নহয়ে, কিবা মেলা চেলাটো নহয়, অকল পূজাটোৱে হৈ আছে চবত। তো চাই দেখক ভিডিঅ'টো। আৰু এতিয়া মই মন্দিৰত যাইছোঁ পূজা কৰিবৰ কাৰণে। চাই দেখক ভিডিঅ'টো। এতিয়া সোমাব লাগে ভিতৰত। এইটো ৰাজবাৰ গেটটো দেখা পাইছে। এইটো মন্দিৰটো ইমান বৰষুণ দি আছে, ইমান দিগদাৰ হৈছে মানুহবিলাকৰ। মানে দুৰ্গা পূজাত মানে বৰষুণ দিয়ে আজিও তেনেকুৱাই হৈছে, ঠিক তেনেকুৱাই। এইটো চাব পাৰে দুৰ্গা পূজা মীনা বজাৰ। এবাৰতো নহ'লে আৰু অন্য বছৰ হ'লেতো হ'লে হয় মীনা বজাৰ। চাব পাৰে মীনা বজাৰৰ কিবাটো হয়। এতিয়া মই যাই কিনে পূজা চূজা কৰি লওঁ ভিতৰত চাই থাকিব। আৰু হেপ্পী দুৰ্গা পূজা সকলোলৈ। শুভেচ্ছা থাকিল, আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈ দুৰ্গা পূজাৰ বাবে। চাই থাকক। তো বন্ধুসকল দেখা পাইছে মাছ ৰাজহুৱা মন্দিৰত সোমাব লাগে ভিতৰত। ভিতৰত চব ধুই ল'লোঁ। তো বন্ধুসকল এটা কথা মন কৰিব, ইয়াত মাস্ক আৰু লগোৱাকৈ সোমাব দিয়ে না, আৰু সোমালে হাত ভৰি আৰু চাবোন হাত একনে সোমাব দিছে। তো এতিয়া মই পূজা কৰি লওঁ, ভিতৰত যাওঁ। তো পূজা চূজা কৰি যাব লাগে আৰু মানুহ চানুহ ইমান নাই। ভিতৰতে চাই থাকক সকলোকে। বছৰৰ মাজত অহা এবাৰ পূজা কৰিব লাগে, সকলোৱে মন্দিৰত আহিব লাগে। আজি পূজা চূজা কৰি লওঁ আৰু মানুহ দেখাই আছোঁ আপোনালোকৰ আগত। আমাৰ মানুহ হৈ আছে, বহুত মানুহ। আৰু আগৰ চাই নহ'লেতো আৰু বহুত মানুহ হয়, ভৰ্তি হৈ থাকে গোটেই মানুহ। এতিয়া মই পূজা কৰি লওঁ আৰু মানুহ অলপ খালী হ'ল। মানুহ অলপ দেখাই দি আছোঁ আপোনালোকক। চাব পাৰে মানুহ কিমান আছে। এতিয়া মই পূজা কৰি লওঁ, তাৰপিছত একেবাৰে লগ পাইছোঁ পূজা চূজা কৰি পূজা কৰি লওঁ। এতিয়া মই অকল পূজা চূজা কৰা হৈ গ'ল। চাব পাৰে মানুহবিলাকে চব পূজা কৰি আছে। অলপমান দেখাই দিওঁ আৰু বেক কেমেৰা কৰি কিনে। চাই লওক, বহুত মানুহ আছে, চাই লওক অলপ। তো বন্ধুসকল চাওক, একদম মাছবোৰৰ ৰাজক দুৰ্গামাৰ মন্দিৰ ইয়াতে আহিছোঁ মই আজি পূজা চূজা কৰিবৰ কাৰণে। চাই লওক মাছবোৰৰ ৰাজহুৱা মন্দিৰ চবে পূজা চূজা কৰি আছে চাওক। তো বন্ধুসকল পূজা চূজা কৰা হৈ গ'ল। এতিয়া বহি আছোঁ, প্ৰসাদ চসাদ দিলে খাম। আৰু মাছবোৰে বহুত ঠাইতে কৰে দুৰ্গা পূজা। তো অলপমান দেখাম, চাই থাকিব ভিডিঅ'টো। আপোনালোকে চাব পাৰে মানুহবিলাকে চব পূজা চূজা কৰি আছে। চাই থাকিব, আৰু দেখাব লগা আছে ভিডিঅ'টো। মাছবোৰে বহুত কোনোবা ঠাইত কৰে পূজা। চাই থাকিব ভিডিঅ'টো। ইয়াতে পাতিছে, অলপ চাব পাৰে। অলপ ধুনীয়াকৈ ডাঙৰকৈ পাতিছে, কিন্তু মূৰ্তি চূৰ্তি নাই, কিন্তু এনে সৰু সুৰাকৈ পাতিছে। চাওক এইবাৰতো ক'তো নাই দুৰ্গা পূজা, এনেকুৱাই চলি আছে চবতে। চাব পাৰে চাওক দুৰ্গা পূজা। আৰু এটা জেগা আছে, এইটো লাষ্ট দেখাম আৰু মণ্ডপ অলপ চাই লওক। বেক কেমেৰা কৰি দেখাই আছোঁ, অলপ ভিতৰৰ পৰা দেখাইছোঁ। চাই থাকিব। তো বন্ধুসকল এইটোৱে হৈছে লাষ্ট দুৰ্গামাৰ মন্দিৰৰ মণ্ডপ। এনে কালীবাৰী বুলি কয়, মাছবাটৰ কালীবাৰী হয়। তো দুৰ্গা পূজাৰ সকলো শুভকামনা থাকিল। চব এনেকুৱা সৰু সুৰাকৈ কৰিছে, এনেকুৱা ইমান ডাঙৰকৈ পাতিব পৰা নাই। অকল পূজাটো কৰি আছে, মেলা চেলাটো ক'তোৱেই নাই। তো আপোনালোকে জানে। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই কিনে ভাল পালে, যদি লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।